নমস্কাৰ ৰাইজ, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি ওলাইছোঁ উমানন্দ মন্দিৰলৈ বুলি। কোনো প্লেনিং নাছিল বাৰু, তপনদাহঁতে লগ ধৰিলে আৰু সেইকাৰণে ওলাই গুচি আহিলোঁ। এইখনত আকৌ উঠিবলৈ মোৰ আচৰিত ভয় লাগে, তথাপিও সকলোবিলাক গৈয়ে থাকে। ময়ো পাৰিম বুলি বুকুখন 4-7 মান ফুলাই কনফিডেঞ্চ অলপ বঢ়াই আমিও যাত্ৰা আৰম্ভ কৰি দিলোঁ। ব্ৰহ্মপুত্ৰৰ মাজত পাওঁতে পাওঁতে ভয় একেবাৰে নাইকিয়া হৈ গ'ল আৰু সেইকাৰণে বাহিৰলৈ ওলাই ল'লোঁ বাপেকে। চাওকচোন ৰাইজ, ইমান ধুনীয়া লাগিছে দৃশ্যটো। মোৰ আকৌ অলপ কনফিডেঞ্চ বেছিয়ে হৈ গ'ল, সেইকাৰণে তপনদাহঁতকো মাতি ল'লোঁ বোলো ভিডিঅ' এটাকে কৰি লওঁচোন। ভিডিঅ' কৰি কৰি বুঢ়া লুইতৰ বুকুত মনোমোহা দৃশ্য উপভোগ কৰি কৰি গৈ থাকোঁতেই আকৌ দূৰণিত দেখিলোঁ বিশ্ব প্ৰসিদ্ধ উমানন্দ মন্দিৰ। ইমান ধুনীয়া লাগিছে দৃশ্যটো। আমিও গৈ 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 উমানন্দ মন্দিৰৰ ওচৰলৈ পালোঁগৈ। পাৰত গৈ আমি সকলোবিলাক নামি উমানন্দ মন্দিৰৰ ওপৰলৈ বুলি যাত্ৰা আৰম্ভ কৰি দিলোঁ। মন্দিৰৰ ভিতৰত আকৌ ভিডিঅ' বনোৱাৰ পাৰ্মিশ্যন নাই, সেইকাৰণে আমি সেৱা সৎকাৰ কৰি বাহিৰলৈ ওলাই আহিলোঁ। বাহিৰলৈ ওলাই আহি আকৌ দেখিছোঁ ইমান এটা মনোমোহা দৃশ্য। ওপৰত ৰোপৱে চলি আছে আৰু তলত উমানন্দ মন্দিৰ। দৃশ্যসমূহ উপভোগ কৰি আমি তললৈ আহিয়ে আছিলোঁ। তলত আকৌ দেখিলোঁ ফল মূল বিক্ৰী কৰি আছে এজনে, তাৰ পৰাও 2 চকল খাই ল'লোঁ। অলপ দেৰি ইটো সিটো কৰি কটাই আমি আকৌ পুনৰ আমাৰ এখন ক্ৰুজত বহি ল'লোঁ আৰু ক্ৰুজৰ পৰা ওপৰলৈ ইমান ধুনীয়া দৃশ্য। তাকে চাই থাকোঁতে আমাৰ আগেৰে এখন বৰ ধুনীয়া ক্ৰুজ পাৰ হৈ গ'ল, সেইখনো অকণমান ভিডিঅ' কৰি ল'লোঁ। এনেকৈয়ে গৈ গৈ আমি পুনৰ লাচিত ঘাট পালোঁগৈ। লাচিত ঘাটৰ পৰা আকৌ হোটেললৈ উভতি নগৈ আমি এখন লোকেল ধাবাত গ'লোঁ আৰু কিবা কিবি 2-এটা বস্তু খাই ল'লোঁ। আৰু শেষত আমাৰ কাপোৰ কানি ক'লা হ'ল, আমি উভতি গুচি আহিলোঁ। আকৌ লগ পাম।